অসহায় কাক কয় সেইজনক সোধক, যিজনৰ জীৱনত বহুতো চিনাকি মানুহ থাকিও নিজৰ মনৰ কথা ক'বলৈ কাষত কোনো নাই। সেইজনৰ পিছত কেতিয়াও নদৌৰিব যিজনে আপোনাৰ ভাৱনাক সন্মান নকৰে, যিজনৰ ওচৰত আপোনাৰ একো গুৰুত্ব নাই। আৰু এইটো কোনো অহংকাৰ নহয়, মাথো সেই মানুহবোৰৰ পৰা দূৰত থকাটো ভাল। বন্ধুত্ব যদি গঢ়িব বিচাৰে তেতিয়া কিতাপৰ লগত গঢ়ক, কাৰণ কিতাপে কেতিয়াও বিশ্বাসঘাত নকৰে। আৰু জীৱন এনেকুৱা এটা সম্পৰ্ক নিশ্চয় গঢ়িব লাগে, যেতিয়া হাজাৰজনেই আপোনাৰ বিৰোধিতা কৰিব, সেই এজন ব্যক্তিয়ে আপোনাৰ কাষত থিয় দিব। জীৱনত 6টা নিয়ম সদায় মনত ৰাখিব লাগে। প্ৰথমে প্ৰাৰ্থনা কৰাৰ আগতে বিশ্বাস কৰিব লাগে, কথা কোৱাৰ আগতেই নিজেই শুনিব লাগে, খৰচ কৰাৰ আগতে উপাৰ্জন কৰিব শিকিব লাগে, কিবা লিখাৰ আগতে চিন্তা কৰিব লাগে, হাৰ মনাৰ আগতে এবাৰ চেষ্টা কৰিব লাগে, আৰু মৃত্যুৰ আগতে জীয়াই থাকিবলৈ শিকিব লাগে। জীৱনত আপুনি কিমান সুখত আছে সেইটো ডাঙৰ কথা নহয়, কিন্তু আপোনাৰ কাৰণে যে কিমান সুখত আছে সেইটোহে ডাঙৰ কথা। কাৰণ আনক সুখী কৰিব পৰাজনেহে প্ৰকৃত সুখী মানুহ। হিংসা কৰাজনেতো নিজৰ সুখতো সদায় দুখী হৈ থাকে।